নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেল মৃদুল পিয়মলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। অসমত মাইক্ৰ' ফাইনেন্স কেতিয়াও বন্ধ নহয়। মাইক্ৰ' ফাইনেন্স কিয় বন্ধ হ'ব নালাগে তাৰ ওপৰত মই কেইটামান কথা ক'ম বুলি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এই মাইক্ৰ' ফাইনেন্সত বহুত হাজাৰ হাজাৰ অসমীয়া যুৱক যুৱতী সংস্থাপিত হৈ আছে। কোনোবাই মদ খাই ঘৰত বহি থকাৰ বিনিময়ত এই হাজাৰজন মানুহৰ পেট ভাত কাঢ়িলে নহ'ব। চৰকাৰে চাকৰি দিব পৰা নাই আৰু প্ৰাইভেট কামবোৰো ভাল নহয়, দৰমহা কম, কিন্তু এই মাইক্ৰ' ফাইনেন্সত কাম কৰি তেওঁলোকে এটা ভাল এমাউণ্ট পাই আছে। তেওঁলোকৰ লগতে পৰিয়ালবোৰো জড়িত হৈ আছে আৰু এই মাইক্ৰ' ফাইনেন্সৰ পৰা টকা লৈ বহু মানুহৰ উন্নতি হৈছে। কোনোবাই ব্যৱসায় কৰিছে, কোনোবাই ঘৰ বনাইছে ইত্যাদি ইত্যাদি। কিন্তু চৰকাৰী বেংকে জানো সকলোকে লোন দিয়ে? গতিকে দিব তেওঁলোকে। আজি চৰকাৰৰ প্ৰৰোচনাৰ বাবে গাঁৱৰ ৰাইজে মাইক্ৰ' ফাইনেন্সৰ ধাৰ পৰিশোধ কৰিব নোখোজাৰ বিনিময়ত হাজাৰজন যুৱক যুৱতী আকৌ নিবনুৱা হোৱাৰ পথত। দুখ কাৰ কওক? এইমাত্ৰ এইখন চৰকাৰৰ ভোটৰ আশাত তেওঁলোকে টকা চৰকাৰে দিব বুলি কৈ আজি যি সমস্যাৰ সৃষ্টি কৰিছে নহয়, দুখৰ কথা হৈছে। কিমান এমপ্লয়ীয়ে যে কাম বাদ দিলে হিচাপ নাই। আৰু এই টকাবোৰ চৰকাৰে ঘূৰাই দিয়াৰ পিছত জানো আৰু গাঁৱৰ মানুহখিনিয়ে টকা ধাৰে পাব? কোনে দিব ধাৰে? তেওঁলোকে ভৱিষ্যতলৈ আৰু ধাৰ ল'বলগীয়া নহ'বনে? তেওঁলোকে ক'ত পাব এই টকা ভাবিছেনে? কোনোবাই নাই ভবা, নাভাবেও। গতিকে মূৰ্খ বনি আছোঁ আমিবোৰ, দুখীয়া জনতাবোৰ আৰু এই নিবনুৱা হ'বলৈ ওলোৱা যুৱক যুৱতীবোৰ। লাভ কেৱল চৰকাৰৰ। চৰকাৰৰে লাভ হ'ব ইয়াত। মই চৰকাৰী কৰ্মচাৰী হ'লেও মাইক্ৰ' ফাইনেন্সৰ কৰ্মচাৰীখিনি যি দুখ তাকে নিজে অনুভৱ কৰিছোঁ, দেখিছোঁ। এই মাইক্ৰ' ফাইনেন্সৰ বাবে বহুত পৰিয়াল আজি আগবাঢ়িল, কিন্তু শেষত খাই পাত ফলাৰ দৰে হ'ল। সেয়ে উন্নতি নাই অসমীয়া জাতি। গতিকে মাইক্ৰ' ফাইনেন্স বন্ধ হোৱা মানে হাজাৰজন নিবনুৱা বাঢ়ি যাব আৰু গাঁৱৰ দুখীয়া হোজা মানুহখিনি ঋণ লোৱা কোনো পথ নাথাকিব। মাইক্ৰ' ফাইনেন্স বন্ধ মানে 5 টকীয়া সুতৰ বজাৰ বৃদ্ধি। এয়াই মোৰ আজি ক'বলগীয়া দুআষাৰ। থুলমূলকৈ ক'লোঁ আপোনালোকক। যদি কথাবোৰ যদি সঁচা বুলি ভাবে তেন্তে নিশ্চয় আপোনালোকে ভাল পাব বুলি ভাবোঁ মই। যদি ভাল পায় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।